Hey guys, welcome to my new YouTube channel. So, মই আজি যাইছো জাগিৰোড পূজা স্থলীত আৰু মানে জাগিৰোডত কি হয় পূজাত সকলোখিনি দেখাম এফালে উৎপল ভাই আহি গল তই যাবি নেকি ক'ত যাবি একেলগে যাম যাবি ই যাব মোৰ লগত তো আজি মানে সকলোখিনি দেখাম আৰু জাগাখন ধৰা জলদি মানে সকলোখিনি দেখাম তো আৰু মোক অতি শীঘ্ৰে 300টা সাবস্ক্ৰাইব হ'বলৈ যাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰি 300টা সাবস্ক্ৰাইব কৰি দিয়ক অতি শীঘ্ৰে ধন্যবাদ মানে আজি ভিডিঅ'টি ইয়াতে আৰম্ভ কৰিছো আৰু এতিয়া আমি জাগিৰোডৰ যাত্ৰা আৰম্ভ কৰো গাড়ী আহিছে উৎপলো আহি গৈছে ইফালে আৰু এনেকৈ আহি পালো আমি ভকতগাঁও আৰু এতিয়া আমি যাই আছো জাগিৰোড আৰু উৎপল হলে মানে এখন গাড়ী দিছে তো যা উৎপল যা গদা উৎপল দুটা আছে যা বাই মানে ইহঁতেও জাগিৰোড যাই আছে আমি জাগিৰোড যাই আছো মানে এটা কথা হ'ল আমাৰ এটা মেম্বাৰ তো সিখন গাড়ীত থাকিল তো সিখন গাড়ীৰ লগতে মই যাই আছো ইহঁতক খেদাই দিলো তো সিখন গাড়ীত আমি যাই আছো আহি পাইছে আৰু সিখন গাড়ী তাত আছে আহি পাইছে সিখন গাড়ীত যাই আছে মানে কেছটো ইটোৱে হ'ল আৰু এতিয়া আমিও যাই আছো একেলগে তাত লগ হ'ম গোটেইকেইটাই মিলি আৰু এতিয়া আমি ইয়াৰ ভকতগাঁৱটো পূজা হৈছে আৰু এটা দেখাবলৈ যাইছোঁ এখন ঐতিহাসিক দলং বহু ৰহস্য আছে এই দলংখনৰ ওপৰত তো চাই থাকক আজি ভিডিঅ'টি বহুত এনজয়মেণ্ট হ'ব আৰু লাষ্টত মৰিগাঁৱতো গ'লোঁ মানে ভিডিঅ'টি চাই থাকক তেতিয়াহে বুজি পাব আৰু যোনখন এইখন দলং দেখিছে এখন আমাৰ দেউতাৰ যুগৰে বহুত মানে দিনৰ দলং আৰু এইখন দলং বৰ্তমান বাবে বহুত বৃদ্ধ দলং বুলি কোৱা হয় মানে বহুত বুঢ়া দলং তো ইয়াত গধুৰ যান বাহন ইমান এটা আহিব দিয়া নহয় আৰু ওচৰতে এখন নতুন দলং বনাই আছে বাৰু আজি বহুত বছৰ হ'ল বৰ্তমানলৈ হোৱা নাই আৰু হ'ব নিশ্চয় আৰু ইয়াত সূৰ্য আৰু ইয়াত নদী কপিলী নদী আৰু এনেকৈ আমি যাত্ৰা আৰম্ভ কৰি আছোঁ তো চাই থাকক আজি ভিডিঅ'টি একদম আল্টিমেট পাব আপোনালোকে খুব ভাল লাগিব আৰু ইফালে আছে ভকতগাঁও আৰু ইফালে মানে কি ক'ম আৰু আৰু এনেকৈ আহি পেলাই আমি জাগিৰোডৰ মণ্ডপ আৰু সেয়া দেখিছে বহু মানুহ ভিৰ আমি সোমালোঁ বাৰু ভিডিঅ' কৰা নহ'ল সোমোৱা নাই পাহৰি থাকিলোঁ সোমোৱা নাছিলোঁ আৰু ইয়াৰ মণ্ডপ দেখিছে কি ধুনীয়া একদম এইটো মণ্ডপ বাৰু বনোৱা থাকে আৰু ইয়াতে দুৰ্গা পূজা হয় আৰু বহু জেগা ফুৰিলোঁ ইমান এটা ভিডিঅ' কৰা নহ'ল কিন্তু ইয়াৰ চাওক কি ধুনীয়া খাৰু এয়া মোৰ কি লাভ চাই বেলেগ চাবলক আৰু এইবিলাক কি পিষ্টল ওলাইছে একদম মজা কিনিব মন গৈছে ৰ'ব পিষ্টল কিনিম ৰ'ব আৰু ইয়াত পিষ্টল নিকিনিলোঁ সৰু হৈ থকা নাই না আৰু ইয়াত কি মজা পিষ্টল আৰু ইয়াত দেৱী মা আৰু এনেকৈ আমি ঘূৰি আছোঁ বৰ্তমান জাগিৰোডৰ পূজাত আৰু কিবাকিবি খালোঁ বাৰু মই আৰু মানে পূজা চালোঁ আৰু এতিয়া আমি যাই আছোঁ মই মৰিগাঁৱত পূজা চাব আৰু আপোনালোকে তো ব'লক এতিয়া মৰিগাঁও যাওঁ আৰু এনেকৈ এতিয়া আমি মৰিগাঁও পূজা চাব যাই আছোঁ আৰু ৰাতি কি ক'ম আৰু ইয়াৰ কোন জেগাত বা শান্তাজান নেকি এইখিনি তাত পূজা কৰি আছে আৰু এইটো হৈছে ট্ৰেক্টৰবিলাকে লাইটে সদায় চাওকচোন আৰু মৰিগাঁৱত মানে বহুত দোকান পোহাৰ আছে ইমান দোকান পোহাৰ দেখাই নাথাকোঁ খালি বহুত ধৰণৰ মণ্ডপ সজাইছে কেদাৰনাথৰ একদম বনাই দিছে মণ্ডপ বিভিন্ন মণ্ডপ বনাইছে তো এইখন এটা হৈছে ইণ্ডিয়া গেট আৰু এইখন হৈছে সাবিত্ৰী জুৱেলাৰ্ছ ভাইৰেল সাবিত্ৰী জুৱেলাৰ্ছ সকলোৱে জানে মৰিগাঁৱত অৱস্থিত সাবিত্ৰী জুৱেলাৰ্ছ আৰু তাৰ ওচৰতে এইখন হৈছে ইণ্ডিয়া গেট বনাইছে মানে বাঁহেদি বনাইছে একচুৱেলি এইটো যে আমি পাতি যে থাকে পাতি সেনেকুৱা নিচিনা ইণ্ডিয়া গেট দেখিছে এয়া বাৰৈ দুৰ্গা পূজা উন্নয়ন সমিতি মৰিগাঁও অসম এয়া লেখা আছে এইটো হৈছে ইণ্ডিয়া গেট কি ধুনীয়া সজাইছে এইটো হৈছে ফাৰ্ষ্ট মণ্ডপটো আৰু
আৰু বিভিন্ন মণ্ডপ আছে দেখাই আছোঁ বলক। আৰু এইটো হৈছে ছেকেণ্ড মণ্ডপ। এইটো এটা মেহেলৰ নিচিনা সজাইছে, কি ধুনীয়া লাগিছে চাওকচোন। অ' মাই গড, এইটো এটা মেহেলৰ নিচিনা সজাইছে। এইটো ৰজা মহল যে, ইয়াৰ মেহেলসমূহ চাওক কি ধুনীয়া। আৰু বহুত মানুহ ভিৰ একদম। বাণিজ্য মেলাও চাইছোঁ হৈছে। আৰু ইয়াৰ হৈছে আমাৰ নগৰ আমাৰ মৰিগাঁও, ইয়াত লেখা আছে আমাৰ নগৰ আমাৰ মৰিগাঁও। আৰু ইয়াত বিহুতলিত মানে এবাৰ বাণিজ্য মেলা কৰাই দিছে। বিহুতলি বিহু হ'ব লাগে, এবাৰ বাণিজ্য মেলা কৰাই দিছে। ইয়াত বাণিজ্য মেলাৰ দৃশ্য, বাণিজ্য মেলা। আৰু এইটো হৈছে এখন গেট। এইটো এটা বেলেগ ধৰণৰ সজাইছে, বহুত সজাইছে দিয়ক গাইজ, মানে কি ক'ম। আৰু এতিয়া আমি যাই আছোঁ কেদাৰনাথ চাবলৈ, মানে কেদাৰনাথে গোটেইটো কেদাৰনাথ বনাই দিছে। আৰু এটা আকাৰ মূৰ্তি দি মানে বলক, এইটো কেদাৰনাথ বনাইছে এনেকুৱা মণ্ডপটো কেদাৰনাথ বনাই দিছে, কি ধুনীয়া চাওক।